নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম সুস্থ দেহৰ বাবে আপোনালোকে কি কি খাব। যেনেধৰণে গাঁঠি বিষৰ বাবে কি খাব আপোনালোকে, তেজৰ বৃদ্ধিৰ বাবে, হাঁওফাঁওৰ বাবে, বৃক্ক বা কিডনীৰ বাবে আপোনালোকে কেনেধৰণৰ খাদ্যবিলাক খাব লাগে। আজি আমি গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, স্বাগতম জনাইছোঁ ইনফৰ্মেটিভ 24/7লৈ। আপোনালোকে চাই আছে ইনফৰ্মেটিভ 24/7। বন্ধুসকল, গাঁঠি বিষ হৈ থাকিলে আপোনালোকে আনাৰস অথবা মাটিকঁঠাল খাব পাৰে। মাটিকঁঠালৰ পৰা আপোনালোকে গাঁঠি বিষৰ ৰোগৰ পৰিত্ৰাণ পাব পাৰে। বৃক্ক অৰ্থাৎ কিডনী ভালে ৰাখিবলৈ আপোনালোকে যিকোনো ধৰণৰ বীনজাতীয় খাদ্যসমূহ খাব পাৰে। বন্ধুসকল, শৰীৰত তেজ বৃদ্ধি কৰিবলৈ আপোনালোকে ডালিম খাব পাৰে। ডালিম খালে হিমগ্ল'বিন বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় আৰু আপোনাৰ ছালখন উজ্জ্বল কৰি ৰাখে আৰু সুস্থ ৰাখে। হাঁওফাঁও সুস্থ ৰাখিবলৈ আপোনালোকে যিকোনো ধৰণৰ আঙুৰ খাব পাৰে। পাকস্থলী সবল কৰি ৰাখিবলৈ আপোনালোকে আদা খাব। লগতে আদা খালে আপোনালোকৰ হজম শক্তি বঢ়ায়। বন্ধুসকল, হৃদপিণ্ড সবল কৰি ৰাখিবলৈ আপোনালোকে বিলাহী খাব। বিলাহীয়ে লগতে আপোনালোকৰ ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, লগতে ৰক্ত সঞ্চালন ভাল কৰে। চকুৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আপোনালোকে গাজৰ খাব। গাজৰে দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু গাজৰত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়। বন্ধুসকল, আপোনালোকে হজম শক্তি বঢ়াবলৈ অমিতা খাব। অমিতাই হজম শক্তি বঢ়ায় আৰু লগতে পেট পৰিষ্কাৰ কৰি ৰাখে আৰু লগতে বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰি দিয়ে। লিভাৰ অৰ্থাৎ যকৃত সুস্থ কৰি ৰাখিবলৈ আপোনালোকে বিট খাব। বিটে লিভাৰক সুৰক্ষা দিয়ে আৰু তেজ পৰীক্ষা কৰে, শৰীৰক শক্তি আৰু সতেজ কৰি ৰাখে। বন্ধুসকল, আপোনালোকৰ শৰীৰত যদি ইউৰিক এচিডৰ মাত্ৰা বেছি হয় তেনেহ'লে আপোনালোকে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ কলপচলা খাব পাৰে। কলপচলাই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে আৰু লগতে কিডনী সুৰক্ষিত ৰাখে। তো বন্ধুসকল, আপোনালোকে আজি নিশ্চয় জানিলে যে সুস্থ দেহৰ বাবে আপোনালোকে কি কি খাব লাগে, অৰ্থাৎ কি কি বেমাৰৰ বাবে কোনটো ফল বা কোনটো খাদ্য খালে ভাল। আজি আপোনালোকে এই সকলো কথা জানিব পাৰিলে। ধন্যবাদ।